মৰ্নিং ভালনে সকলোৰে আৰু এতিয়া মই গা পা ধুই ৰেডি মানে ৰাতিপুৱাৰ সকলো কাম হৈ গ'ল আৰু ইফালে সময় এতিয়া 7 বাজিল আৰু এতিয়া যাওঁ মই পাকঘৰত মানে ৰাতিপুৱাৰ নাস্তা অলপমান কিবা বনাওঁ তো বলক আজিনো কি বনাওঁ মই সকলো দেখুৱাই থাকিম ইফালে ৰাতিপুৱাই মানে চুলিকেইডাল ধুই দিলোঁ আৰু এতিয়া শুকুৱাই নাই ভাল কৰি এতিয়া যাওঁ বাহিৰত এখন মেলি থওঁগৈ তাৰপাছত বনাওঁ আৰু ইফালে আমাৰ টিকলু শিৱলিংগ মই নতুনকৈ বনাইছোঁ এইটো শিৱলিংগ কেনেকুৱা লাগিছে জনাবচোন দেই আৰু আজি লুটিৰ লগত বনাম মটৰৰ ঘুগুনি তো ৰাতিপুৱা মায়ে এনেকৈ কুকাৰত চিটি মাৰি থৈ দিছে আৰু এতিয়া মই এইখিনি মছলা দিওঁ অলপমান তো এয়া আমাৰ ৰাতিপুৱাৰ আজি এনেকৈ খাম বুলি ভাবিছোঁ আজি দেখোন নাচনী দেখোন আজি কামতে ব্যস্ত মাইনু আৰু এতিয়া আমি খাই বৈ উঠিলোঁ আৰু এতিয়া আছোঁ এনেই ঘৰৰ কাম সকলো শেষ আৰু এটা বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকক বস্তু মানে কি আৰু এটা ভয়ংকৰ দৃশ্য মানে চালে আৰু ইফালে আমাৰ ওচৰতে ভূমিস্খলন হৈছে তাকে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক চাই থাকক ৰ'ব ভিডিঅ'ত আৰু খিৰিকীৰে ভালকৈ দেখা নাপায় তো মায়ে বাহিৰত গৈ কেনে মই দেখুৱাই আছোঁ আপোনালোকক যোৱাৰ আগতে লাইটটো অফ কৰি দিওঁ সম্পত্তি চেণ্ডেল দৰ্জাখনো বন্ধ কৰি দিলোঁ আৰু এতিয়া যাওঁ পিছফালে হৈছে মানে আমাৰ এইটো ঘটনা মানে আমাৰ মানে গোটেই পানী পাইপ চাইপ নোহোৱা গৈছে আকৌ দাদাই নতুনকৈ আনি কেনে লগাই দিলে কালি এইকেইদিন আমাৰ নাই হ'ল মই তালা মাৰোঁ তালাটো মাৰি লওঁ
লগাই পৰা নাই মই আৰু আজি আমাৰ সকলো ঘৰৰ মানে আমাৰ পাহাৰখন দেখোন মানে ঘৰখিনিতো অলপ ভাল হৈ যাব ঐ চাবিটো ক'ত থ এতিয়া আমি গৈ আছোঁ মা আৰু মই আমাৰ অকণমান ওপৰত গৈ আছোঁ মানে ওচৰতে কাৰোবাৰ বোলে মাটি কৰিছে তাকে চাব গৈ আছোঁ বহুত দিনৰ পৰা যাম বুলি আজি অকণমান ৰ'দ দিয়াৰ কাৰণে ওলাইছোঁ বৰষুণ বতৰ এনে যাব নোৱাৰি ইচ্ছে নাযায় ওপৰত যাব মানে যা আজি কৈছে কেতিয়াবা কৈছে কথা গৈছে পিছু যাম আমি ঘৰে আহি পালোঁ তালাটো খুলি দাও মই গৰমতে বাগৰি আছোঁ ঘামি জামি অৱস্থা নাই আৰু এতিয়া মাৰ মানে নাইটি চিলাই আছোঁ মই অলপমান দীঘল হৈ আছে তাকে চুটি কৰি আছোঁ মেচিনতে আৰু এনেকৈ আজিৰ দিনটো পাৰ হ'ল তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব Jakarta.